আজিকালি কি হৈছে অসমতো যে ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰৰ সাপোৰ্ট লৈ পেলানি বেলেগ বেলেগ চেনেল গ্ৰো কৰি লৈছে তেওঁলোকৰ কন্টেন্টে বনাইছে বা জি টি বনাইছে আৰু ভিউজ লাখত লৈ আছে লাষ্ট যেটো মই ভিডিঅ দিছিলো কলেজৰ ইমান বেছি সাপোৰ্ট পাইছো ভবাই নাছিলো এটা নৰ্মেল চেনেল য'ত মানে 4000 সাবস্ক্ৰাইবাৰ মান আছে তথাপিও ভিউজ ইমানখিনি দিছে আৰু লাষ্ট ভিডিঅটো মই যদি আপোনাক স্ক্ৰিনশ্বট এটা পাইলে দেখুৱাই দিম মোৰ অডিয়েন্স কৰ পৰা আহিছে মানে 4% 3% তেনেকে আমাৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা আহিছে বিশ্বাসে হোৱা নাই মই অসমীয়াতে ভিডিঅ বনাইছো তথাপিও কেনেকে চাইছে নাজানো আৰু পাকিস্তান বাংলাদেশ ইণ্ডোনেছিয়া তেনেকাৰ পৰা মানে অডিয়েন্স আহিছে স্ক্ৰিনশ্বট এটা দি দিছো চাই ল'ব পাৰিলে গতিকে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছো আৰু যিহেতু মোক বহুতে ক'লে যে এতিয়া তুমি যিহেতু এটো তোমাৰ এটো ভিডিঅত ভিউজ আহিছে গতিকে তুমি এনেকুৱা ধৰণৰ ভিডিঅ বনাব পাৰা গতিকে মই ভাবিছো পাৰমিশন লৈ এনেকুৱা কলেজ লাইফৰে ওপৰত ব্লগ দি যাম আপোনালোকে যদি কিভাবে কমেন্ট কৰি জনাব খালি ডেইলি নিদে যদি মানুহে ভাল পাইছে গতিকে সদায় যদি দি যা মানুহ আমনি লাগিব হে কত এটো কাৰণে এসপ্তাহত এটা দিম তেনেকুৱা ভিডিঅ কিন্তু দিম নিশ্চয় আৰু কলেজৰ যেটো ভিডিঅ হেতু সাপোৰ্ট দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু এজনে কৈছে কমেন্ট যে এটো তোমাৰ ভিডিঅ মই আজিলৈকে যিমান ভিডিঅ চালো সবতছে বেছি ভাল পাইছো গতিকে তেওঁকো ধন্যবাদ জনাইছো আৰু বহুত আছে বহুত কমেন্ট আহিছে আৰু গোটেইখিনি চাবলৈ সময় নহয় আৰু মোক বহুতে সুধি আছে মোৰ মেইন যেটো চেনেল 22 point something সাবস্ক্ৰাইবাৰ আছে হেতু চেনেলত মই ভিডিঅ কিয় দিয়া নাই হে চেনেলটো ভিডিঅত নিদিয়াৰ কাৰণ হৈছে তাত মই আপডেটবোৰ জনাই থাকো নাই হেতুত মানে মই চাবলৈ হলে নিউজ চাই থাকিব লাগে বা এবোৰ আৰ্টিকেল পঢ়ি থাকিব লাগে তাৰ পিছত মই ভিডিঅ দিও কিন্তু এতিয়া মোৰ যেতিয়া কলেজ ষ্টাৰ্ট হ'বলৈ ধৰিলে আমাৰ মানে প্ৰেক্টিকেল ষ্টাৰ্ট এবোৰ বহুত মানে নিজৰ অফলাইন ক্লাसेছ আছে হেবোৰ কৰোতে মোৰ টাইমে নাপাওঁ হেবোৰ চাবলৈ এটুত ভিডিঅ দিব পাৰো কেলে এটুত এটা নৰ্মেল কেমেৰাটো ললো ভিডিঅ বনালো আৰু দি দিলো আপলোড কৰি দিলো কিন্তু হেতুত তেনেকুৱা নহয় হেতুত আপুনি কিবা এটা ভাবিব লাগিব বিশেষ টপিক হেতুৰ ওপৰত ৰিসাৰ্চ কৰিব লাগিব তাৰপিছত ভিডিঅ দিব পাৰিব হেতুত অকমান টাইম লাগে হেতু কাৰণে দিব পৰা নাই কিন্তু বহুতে মোক কি কৈছে যে তুমি ব্লগ বনোৱা হে চেনেলটোত কিন্তু ব্লগ নবনাও মানে মই ভাবিছিলো যে হেতুত সাবস্ক্ৰাইবাৰ আছে মোৰ ভিউজ আহিব কিন্তু ভিউজ অহাৰ লগত কথা নাই তোমালকে সাবস্ক্ৰাইব কেলে কৈছা হেতুত তেনেকুৱা ধৰণৰ ভিডিঅ চাইছিলা কাৰণে পাইছিলা কাৰণে এতিয়া যদি মই তাত ব্লগ দিদু বা বেলেগ এটা কন্টেন্টৰ ভিডিঅ দিদু ভাল নহব এটো কাৰণে ভিডিঅ মই দিয়া নাই এটো কাৰণে খুলিছো মোৰ নামটো ৰূপক দাস বুলি এই চেনেলটো হেতু কাৰণে ব্লগ দিম হেতুটো দিম অতি সোনকালে দি আছো যিমান পাৰি চেষ্টা কৰিছো টাইম উলিয়াবলৈ কিন্তু পৰা নাই কি কৰিবা উপায় নাই আজিও এতিয়া ফ্ৰী আৰু এই ভিডিঅটো মই এতিয়া কোন দিনা আপলোড কৰো হেতু ঠিক নাই আপলোড কৰিবলৈ টাইম হোৱা নাই ভাবা গতিকে মই এটো ভিডিঅটো ৰেকৰ্ড কৰি থৈছো আপলোড কোন দিনা কৰো যদি পাৰো পৰখিলে বিশ্বকৰ্মা পূজা পৰখিলে যদি আপলোড কৰিব পাৰো তেতিয়া হলে দিম আৰু তোমালকে কোন দিনাখন চাই আছা কমেন্ট কৰি জনাবা খালি মানে মই এতিয়া আজিয়ে কৈ থৈছো বিশ্বকৰ্মা পূজা দিনাখন মই আপলোড কৰিম মই এতিয়া ভাবি থোৱা মতে গতিকে কি হয় দেখা যাব আৰু মই আজি ভিডিঅটো জাস্ট একো তোমালকে ভিডিঅত পোৱা নাই মই গম পাওঁ কিন্তু মই জাস্ট এটা ভিডিঅ বনাইছো যে তোমালকক কলো যে মোৰ অতি সোনকালে বহুতে মানে ভাবি থাকে যে এটা ভিডিঅ দিলো আৰু ভিডিঅ নিদিম নেকি মই তেওঁলোকক কৈতো সপ্তাহপতিহে ভিডিঅ আহিব ডেইলি ভিডিঅ নাহে ডেইলি দিবও নোৱাৰিম দিব পাৰো দিবলে ভাল পাওঁ মই যদি ডেইলি ভিডিঅ দিও মোৰে লাভ আছে মোৰ ৰেভিনিউ পৰা ধৰি মোৰে ভাল হ'ব কিন্তু ডেইলি মই দিব নোৱাৰো হেতু কাৰণে কৈ দিছো মই সপ্তাহত দিম বা যদি পাৰো তেতিয়া দিম আৰু দেখিবাই তোমালকে কিন্তু মই আতৰি যোৱা নাই ইউটিউবৰ পৰা যে একদম কাট খাই গৈছো তেনেকুৱা নহয় ভিডিঅ সকলোকে ধন্যবাদ জনাইছো লাষ্ট ভিডিঅবোৰত যিখিনিয়ে সাপোৰ্ট কৰিছা সাবস্ক্ৰাইব কৰিছা আৰু পৰাপক্ষত তোমালকেতো ভিডিঅ চাই আছা 4-5 হাজাৰ মানুহে ইনষ্টাগ্ৰামো আছে মোৰ ভাগৰ যদি তোমালকে চলোৱা ৰূপক 9353 বুলি ইনষ্টাগ্ৰামত আছে ইয়াত লিখা আহিব বা ডেসক্ৰিপচনত মই লিংক দি দিম তোমালকে গৈ ফলো কৰি লবা আৰু যদি বিচাৰা কিন্তু আৰু এটা কথা কৈদু আজিকালি ইউটিউবত ভিডিঅ দিবলৈ মন নোযোৱা হল কেলে কওঁ আমাৰ ভিডিঅ ভাল নহয় জানিছো কিন্তু বহুতৰ ভাল ভিডিঅ ভাল কন্টেন্টৰ ভিডিঅ বনাই আছে কিন্তু তেওঁলোকৰ ভিডিঅত ভিউজ নাই কেলে ভিউজ নাই আজিকালি ইউটিউবতো নেপোটিজম টাইপৰ আহি গৈছে বহুত ডাঙৰ ইউটিউবাৰ যাৰ ফ্যামিলি মেম্বাৰে ইউটিউব চেনেলবোৰ খুলি লৈছে তেওঁলোকৰ লাগিলে ভিডিঅত একো নেথাককে তেওঁলোকৰ ভিডিঅত লাখ লাখ ভিউ আৰু বাকি বহুতে কষ্ট কৰি আছে মই বাৰু নাই কৰা গম পাইছো মই জান ইউটিউবাৰ চাইছো তেওঁ মাত্ৰ 500 সাবস্ক্ৰাইবাৰ লাডাখলে বাইক ৰাইড কৰি গৈছে নৰ্মেল ডাঙৰ এজন যাওক তাইও লাগিলে ভিডিঅ যেনকাই নহওক কিন্তু তেওঁৰ ভিউজ আহিবই কিন্তু নৰ্মেল জনৰ নাহে আৰু মানুহে নৰ্মেল এজন ইউটিউবাৰ জুনে যাৰ একো সাপোৰ্ট নাই তেওঁ যেতিয়া ভিডিঅ বনাব তেওঁ বেয়াকে কোৱা হেট বেছিকে পাব কিন্তু বাকি যি সকলে কাৰবাৰ সহায় লৈ উঠিছে তেওঁলোকক আকৌ মানুহে বেছি ভাল বুলি হ'ব হেতু কাৰণে মন নোযোৱা হল কাৰণ যিমান ভিডিঅ দিয়া ভিউজ নাহে যিমান তুমি ভাল কথা কোৱা ধৰ ভিউজ নাহিলেও একো আপত্তি নাই কিন্তু মানুহে বেয়াকে কমেন্ট দিয়াটো দুখ লাগে মোৰ বুলি নহয় মোৰ ভিডিঅত একো নাপাবও পাৰা বহুত ভাল ভিডিঅ বনাই আছে কিন্তু তেওঁলোকৰ ভিউজ কম কিন্তু বহুতৰ মানে আজিকালি কি হৈছে অসমতো যে ডাঙৰ ইউটিউবাৰবোৰৰ সাপোৰ্ট লৈ পেলানি বেলেগ চেনেল গ্ৰো কৰি লৈছে তেওঁলোকৰ কন্টেন্টে বনাইছে বা জি টি বনাইছে আৰু ভিউজ লাখত লৈ আছে হেতুৱে দুখ লাগে গতিকে আৰু একো নকওঁ আৰু এটো টপিকৰ ওপৰত তোমালকে ইনষ্টাগ্ৰামতো ফলো কৰি লবা